কেতিয়া জানো মই ধনী হওঁ দেই। এইটো কেকৰ বিজনেছটো কেতিয়ালৈকে মই চলিব জানো। সদায় মই কেক বিক্ৰী কৰোঁ, সদায় দিনত এটা এটাকৈ কৰোঁ। কেতিয়া মই ঘৰটো জানো একদম ধুনীয়া বনাম, মোকো মানুহে ক'ব ৱা কি ধুনীয়া ঘৰ ছোৱালী। এতিয়াতো মানে হাঁহি আছে তই এদিন মই দেখা নহয় মই কি মানুহ বুলি চাই থাকিবি। মোৰ নাম হৈছে ৰমলা কেক বেপাৰী। ৰমলা কেক বেপাৰী এদিন ধনী হ'বই, চাই থাকিবি চবে কেনেকৈ ধনী হওঁ। আৰু চবে মোৰ ওচৰত কেক শিকিব আহিবি বনাবৰ কাৰণে। ৰমলা বেপাৰী তুমি কেনেকৈ ধনী হ'লে ক'ব, চাই থাকা। কেকৰ পৰা মানুহ ভাবে এটকা দুটকা পইচা পায়। তহঁতে কি জানি মই কিমান পইচা ঘটো। বেংকত মই সাঁচিহে থৈছোঁ। এদিন তহঁতক দেখাম ঘৰ বনাই চাবি। মানুহে ভাবে কেক ল'বলৈ আহিলে মানে মোৰ ঘৰটো ইমান ধুনীয়া পায় বুলি। আহি কিনে দেখে জুপুৰি ঘৰ। এদিন দেখাম জুপুৰি ঘৰ নে কি ঘৰ। মোৰ ড্ৰেছ চেঞ্চবিলাক দেখি কিনে ভাবে বহুত ধনী ঘৰ ছোৱালী। আহি কিনে কয় তুমি দেখোন দুখীয়া, আৰু মোৰ মান সন্মানেই নকৰে। ইহঁতক মই চাই থাকি এদিন কি কৰোঁ। ৰমলা কেক বেপাৰী তুমি ইয়াত কি কৰি আছানো? মোৰ নাম ৰমলা কেক বেপাৰী নহয়, কেক বেপাৰী হা। আৰু মই ইয়াত কি কৰিম? মোৰ ঘৰত মই আছোঁ কিয়? জুপুৰি ঘৰ বুলি কি মই ধনী ঘৰ বুলি ভাবিছিলে নেকি? জুপুৰি ঘৰলৈকে মোৰ ঘৰ হ'ব নোৱাৰে নহয়। পিছে তোমাৰনো ড্ৰেছ চেঞ্চবিলাক দেখি মোক লাগিছিলে আকৌ ধনী ঘৰৰ ছোৱালী বুলি। মই আকৌ তোমাৰ নাম সুধি বিচাৰি আহিছোঁ। ৰমলা কেক বেপাৰী কোনটো ঘৰ? মোৰো এটা কেক নিবলৈ আছিলে, কেক বনাব দিম বুলি ভাবিছোঁ। মোৰ ছোৱালীজনীৰ বাৰ্থডে। হয় নেকি? কেক বিচাৰি আহিছে? মোৰ ঘৰ কেকটোহে লাগে আপোনাক। অকল মোৰ ঘৰটো দেখি কিনে আপুনি এইটো ক'ব লাগে এইটো ক'বলৈ কোনো দৰকাৰ নাই নহয়। মই যি কাপোৰ পিন্ধো যেনেকৈ থাকোঁ আপোনাক অকল কেকৰ লগত মতলব। মই অকল আপোনাক কেকটো দি দিম বাছ হৈ গ'ল। হ'ব দে কেকটো বনাই দিবিচোন পিছে দেই। কালিকে 1 কেজি কিমানো লওঁ সেইটো মই নাজানো বাৰু। কাইলৈ আহি কিনে দি দিম বাৰু দেই। এতিয়া তই মোক কেকটো বনাই থৈ দিবি 1 কেজি কেক। কালি ৰাতিপুৱা মই 5টা বজাত নিবলৈ আহিম। 1 কেজি কেকত মই লওঁ 500 টকা, বুজিছে নাই? 500 টকাত আনি দিব একদম নাপাহৰি পেলাই। হ'ব ঠিক আছে বাৰু দেই ৰমলা কেক বেপাৰী, মই যাওঁ। ৰমলা কেক বেপাৰী কেক বেপাৰী বুলি নাজানে কি বুঢ়ীজনী কেক বেপাৰী ক'ব আহিছে মোৰ ইয়াত। ঘৰটো দেখি তাহাঁতি হাঁহিছে কাইলৈ মই বনাইছোঁ ঘৰটো কিমান ধুনীয়া চাই থাক তই। আৰু চবেই কবি যে ৰমলা কেক বেপাৰী এদিনতে ঘৰ বনাইছে বুলি দেই। হ'ব মই এতিয়া ঘৰ বনাবৰ কাৰণে হেৰি কৰোঁ। বুঢ়ীজনীৰ কাৰণে মই কেকটো বনাই দিওঁ। এতিয়া মোৰ ঘৰটো হৈ গ'ল। এতিয়া আহক আজি তাৰ মই কেকটো দি দিম বাৰু। কেক দিয়াৰ লগে লগে মোৰ ঘৰটো চাই কিনে এবাৰ সাহসোন। তাৰপিছত বুঢ়ীজনী মই কেক বেপাৰী ওলাই দিম। কেকটোতো হৈ গ'ল, বুঢ়ীয়ে নিবলৈ নাহা। আজি বাৰু মোৰ ঘৰটো বিচাৰি পাব নাই জানো। ঘৰটো বাৰু মই নতুনকৈ বনালে ফালে আজি চাগে বিচাৰি আহিব। ৰমলা কেক বেপাৰী তোমাৰ ঘৰটো কালি তাত আছিলে, আজি ইয়াত হৈ গ'ল যে? ঘৰটো বিচাৰি আহিছোঁ আজি। সুধি আহিছোঁ ৰমলা কেক বেপাৰী জানো ক'লে গ'ল বুলি। ইমান এদিনতে ঘৰ বনাই দিলে, বাপৰে দেই। ইমান পইচা ক'ত পালানো? কৈছিলি নহয় কেক বিক্ৰী কৰি মই কিমান পইচা পাওঁ বুলি। তহঁতে মোক এনে হাঁহি পাইছে মোৰ ড্ৰেছ দেখি। লাজ নালাগে তহঁতৰ? লৈ যাব এইটো কেকটো। আৰু মোৰ 500 টকা আনি দিছে নে পিছে? আনি দিছোঁ হয় আৰু ইমানো শুনাব নালাগে নহয়। মই তোমাৰ ড্ৰেছটো দেখি ধনী ঘৰৰ ছোৱালী বুলি ভাবিছিলোঁ আকৌ। সেই বুলি যে হাঁহিব লাগে সেইটো কথা নহয়। তুমি একদম ভাল কাম কৰিছা দেই। একদম ছোৱালী মানুহ হৈ কিনে নিজৰ ঘৰ এদিনতে বনাব পাৰিছে। ইমান পইচা আছে তোমাৰ লগত। মোৰো নাতিনীজনীক ময়ো এইবিলাকে কৰিব লগাব লাগিব দেই। লগ এতিয়া কেকটো দে আৰু কেকটো লৈ যাওঁ। বুঢ়ী ঘৰ বিচাৰি আহিবা। কেকটো দি দিলে এতিয়া জানো কোনে আহে। কেতিয়া জানো মই আৰু পইচা পাই কিনে মই ঘৰৰ কেইটামান বস্তু আনিম। সিহঁতি ভাবিছে মই কমতি পইচা পাওঁ বুলি। এইবিলাক ক'বাই বুঢ়ী তই মোক এনেই কম বুলি নাভাবিবি আকৌ দেই। মই আকৌ বহুত খাতৰা ছোৱালী হয়। আৰু কেইদিনমান পিছত আকৌ ধুনীয়া ঘৰ এটা পাবি, চাই থাকিবি তেতিয়া। আকৌ কবি যে ইমান ধুনীয়া ঘৰ বনালি, গোটেই ল'ৰা ছোৱালী কেক বেপাৰী বনাই দিবি তহঁতে। মোক দেখি তুমি যিহে দেখিছা আৰু দেই। এই পোৱালিকেইটাক দেখিছেনে? মোৰ ঘৰৰ আগফালে পাছফালে অকল এফালে ঘূৰি ফুৰি থাকে। ইহঁতৰ লাজ শৰম নাই? একদম পেন চেন নিপিন্ধাকে ঘূৰি ফুৰি আছে। অকল মই দিম বুলি ভাবে এদিন কেক দিলোঁ সেইটো সদায় খাবলৈ আহি থাকে লুকাই পেলাই। ইহঁতৰ আৰু মই দিম থমকে এনে ইয়াত ঘৰ বনাই যেন পাইছোঁ। এই পোৱালিকেইটাৰ পৰা মোৰ শান্তি নাই। অকল কেক বেপাৰী কেক দিছোঁ মোক অলপ ইমান সৰু পোৱালিকেইটা মোক জোকাব আহিছে সিহঁতে। এতিয়া মই অলপ যাওঁ গাঁৱৰ ফালে ফুৰি আহিবলৈ। সিহঁতে আকৌ মোক কেক বেপাৰী বুলি কৈ থাকিব নহয়। বুঢ়ীজনীয়ে ক'লে গাঁৱৰ মানুহে মোক কেক বেপাৰী কৈ থাকে। সিহঁতে বুঢ়া বুঢ়ীকেইটা মাতে নুফুটে কি জানো অকল মোক কেক বেপাৰী কৈ থাকে। কেক বেপাৰী বুলি কিমান কম ইহঁতে মই। বুঢ়া মানুহবিলাকে আজিকালি কি যে হৈছে নহয়। মোৰ নামটো চবকে উজলাই পেলাইছে। এজনীৰ পৰা এজনী চবে মোৰ নাম বেয়া কৰাত লাগি আছে দেই। এইবিলাক কথা বাদ দে এবাৰ ঘূৰি আহোঁগৈ। একদম আৰামকে কেক বনাই ভাগৰ লাগি আছে মোৰ। কঁকালটো জানো কি হৈছে জানো এইকেইদিন ইমানকে বিষাইছে নহয়। বাপৰে ইমান ধুনীয়া ঘৰ থাকে মানুহৰ। মই পিছে ইমান ধুনীয়া ঘৰ কেতিয়া বনাম? ৰাস্তাৰ কাষতে ইমান ধুনীয়া ঘৰ দেখিব পাইছে এফালে। ইছ ৰাম এবাৰ ঘৰটো ঘূৰি চাওঁ নেকি। খাবলৈ মই এনেকুৱা ঘৰ বনাম কিবা ঠিক কোনোবাই মোক মাতে বা চাহ খাবলৈ। বাপৰে ইমান ধুনীয়া ঘৰ। মই জীৱনত ভবা নাছিলোঁ ইমান ধুনীয়া ঘৰ থাকিব পাৰে। মই এতিয়া খোজকাঢ়ি আৰু কিমান দূৰ যাম। এই ঘৰটোকে এবাৰ ঘূৰি চাওঁ যেন পাইছোঁ দেই। ৰমলা কেক বেপাৰী তুমি দেখোন ইয়াত আছা। আমাৰ ঘৰত কি কৰি আছা পিছে? এইটো তোমাৰ সেই ঘৰ নেকি? মই ভাবিছিলোঁ আকৌ বেলেগৰ ঘৰ। মোৰ ঘৰ আজি মোৰ ঘৰত বাৰ্থডে আছে। আহা কেক খাই যাবাহি। তোমাৰ পৰাই যে কেক লৈ আহিছিলোঁ আজি মোৰ ছোৱালীজনীৰ বাৰ্থডে আকৌ। সেইটো কাৰণে তোমাক মাতাটো নাই কিন্তু তোমাক এফালে দেখিলোঁ যেতিয়া মই মাতি দিছোঁ আৰু আহা কেকটো খাই লগে। মোৰ কেকটো মোকে খুৱাব আহিছে দেই। এইফালে মই ঘৰত ঘূৰি ফুৰি আছোঁ। গাঁৱতে এবাৰ চাই আহোঁ বুলিহে। তোমাৰ ঘৰটো ইয়াতে নেকি? মোৰ ঘৰটো ইয়াতে বাৰু। আহা চবে কি কয় কেক চেক খাই লওঁগে বলা কেক কাটিব হ'লগে মোৰ ছোৱালীজনীৰ মোক মাতি আছে বলা। আইজনী কেক কেতিয়া কাটিবি তোমাৰ আইতা অহাই নাই কেতিয়ালৈকে কেক কাটিবলৈতো হৈ গ'ল। আইতা কেক কাটিব হৈ গ'ল নহয় জলদি আহক। আহিলোঁ আইজনী আহিলোঁ। তোমাৰ কি কয় যোনে কেক বনাইছে নহয় তাই আহিছে তোমাৰ বাৰ্থডেত যে। হেপী বাৰ্থডে আণ্টি। থেংক ইউ বা। কেকটো কেনেকুৱা লাগিলে? ভালে লাগিছে কেকটো। বলা দেৰি হৈ যাব কেকটো কাটি লৈ। বলা আকৌ কেকটো কাটি লওঁগে। মোক আকৌ কেক খাওঁ লাগিছে কেকটো ইমান ধুনীয়া।